Hi guys, welcome to my YouTube channel Care Assam. মই কামাল ৰাজ আৰু আজি হ'ল 4 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে আজি হ'ল শংকৰদেৱ তিথি আৰু আমি জানো যে সকলোৱে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হ'ল বৰদোৱা যি নগাঁও জিলাতে আছে আৰু নগাঁৱৰ পৰা প্ৰায় বেছি নহয় অনলি 18 কিলোমিটাৰ মান হ'ব তো আমি আজি যাম তাত বলক মোৰ ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব ৰাতি মোবাইলটো চাই থাকোতে গ্ৰুপত নটিফিকেশন এটা আহিল দেৱী অৰ্চাজনো কালে যেহেতু শংকৰদেৱৰ তিথি কলেজতো নাপাতে কিয়নো বৰদোৱাৰ ফালে এপাক অলপ পিছত আৰু এটা নটিফিকেশন বাজি উঠিল কোন যাব বৰদোৱালৈ যাম বুলি অপচনটোতে ক্লিক কৰিলোঁ আৰু আজি আমি ওলাই আহিলোঁ পিছে নোযোৱাৰ মানুহে বেছি দেখা পালোঁ তো গাইছ আমি এতিয়া বৰদোৱা যোৱা গেটটো পালোহি আৰু ইয়াৰ পৰা বেছি নালাগে 5-6 মিনিটমান লাগিব বৰদোৱা থানলৈ যোৱা আৰু আমাৰ লগৰ এজন আহি আছে তো তাৰ কাৰণে আমি ৰখি আছোঁ আৰু এতিয়া মই আৰু প্ৰজ্ঞান আছোঁ প্ৰজ্ঞান হাই দি দিয়া গাইছ আহি গ'ল আমাৰ জ্যোতি তো আমি আহি পাই গ'লোহি বৰদোৱা থানালৈ আৰু গাড়ীখন প্ৰথমে ইয়াত আৰামত ৰাখি থৈছোঁ ইয়াৰ পৰা আমি লৈ আছোঁ প্ৰসাদ আৰু ধূপচাকি তো ইয়াৰ ভিতৰত যাব হ'লে ইয়াৰ পিন্ধি জিন্স লং পেণ্ট পিন্ধি যাব নোৱাৰে তো আগতে ধুতি পিন্ধিব লাগিব আমাৰ ধুতি কুৰ্তা পিন্ধি পিছত ধুনীয়াকৈ যাব লাগিব আৰু ইয়াতো কাপোৰ চেঞ্জ কৰা জেগা পাই যাব আপুনি আৰামত আহি পিনে পিন্ধিব পাৰে এতিয়া কাপোৰ চেঞ্জ কৰি আছোঁ প্ৰজ্ঞানৰ হৈ গ'ল এতিয়া কমলে ধুতি পিন্ধি আছে তাৰপিছত মই পিন্ধি ল'ম থানাৰ ভিতৰলৈ যোৱাৰ কাৰণে দুটা ৰাস্তা আছে আৰু পকাটো ইমান গৰম হৈ আছে বৈখন জ্বলি গৈছে তো আমি এইটো গেটেৰে সোমাই যাম ভিতৰত এতিয়া মই 2 বছৰ আগত আহোঁতে এই কাষৰ বিল্ডিং কেইটা নাছিলেই আজি শংকৰদেৱ তিথি উপলক্ষে আজি অলপ ভিৰ হৈ আছে নহ'লে ইমানো ভিৰ নাথাকে তেল বন্তি বৰঙণি যি দিবলগীয়া আছে চব এইটো কাউণ্টাৰতে দিবলগীয়া হয় অন্য দিনৰ তুলনাত আজি শংকৰদেৱ তিথি উপলক্ষে আজি ভক্তসকলৰ ভিৰটো অলপ বেছি তো এইটো আছিলে মেইন নামঘৰ আৰু নামঘৰৰ ভিতৰৰ দৃশ্য জ্যোতিষ্ময় দেখাব এতিয়া নামঘৰৰ ভিতৰত ইয়াৰ নাম চলি থকা দৃশ্য মই আপোনালোকক দেখাব পাৰিছোঁ এইটো নামঘৰৰ ভিতৰতো নাম গাই আছে ইয়াৰ পিছফালে পুখুৰী এটা আছে তো আমি এতিয়া গৈ আছোঁ পুখুৰীটো চাবলৈ পুখুৰীত ডাঙৰ মাছ মই যেতিয়া আগতে আহিছিলোঁ ডাঙৰ মাছ দেখা পাইছিলোঁ এতিয়া আছে নে গৈ চালেহে গম পাম ইয়াত প্ৰসাদ দি হৈ আছে আৰু এইটো প্ৰসাদ দিয়া জেগা আৰু এই পুখুৰীটো কথা কৈছিলোঁ মই এইটো বহুত ডাঙৰ পুখুৰী আৰু নতুনকৈ যোনটো বৰদোৱা প্ৰজেক্ট এটা হৈ আছিলে সেই প্ৰজেক্টটো এইটো পুখুৰীটো সেইটো পাৰতহে আছে তো আমি যে টাইম পেলাই যাম এতিয়া চাবৰ বাবে তো বোলক আমি এতিয়া মাছ চাবলৈ দেখা পাওঁ আৰু ইয়াত আপুনি মুড়ি পাব মুড়ি দিলে মাছ আহে বৰ্তমান এইটো সময়ত এই ডাঙৰ মাছখিনি দেখা পোৱা নাই বাট একচুৱেলি আছে কিন্তু পুখুৰীটো চাওক কিমান ডাঙৰ আকাশ আৰু পানী ছেইম আৰু পুখুৰীৰ পাৰটো চাওক কি ধুনীয়াকৈ বনাই ৰাখিছে ইয়াত আৰামত বহি আছোঁ আমি কিছুমান আৰু প্ৰজ্ঞানকে আছে পাথৰ দি কিনে ধুনীয়াকৈ তেনেকৈ বনাই দিছে আপুনি বহিব পাৰে পুখুৰীৰ পৰা এইখিনিত অলপ বতাহ আছে দেই
এইখিনি জেগাত চব ৰান্ধি খাব পৰা ব্যৱস্থা বনাই ৰাখিছে পুৰা কিচেন টাইপ ইটাৰে বনাই ৰাখিছে ইটাৰে বাছো খৰি চৰি লৈ আহক আৰু আনি পিনে ইয়াতে বনাই খাওক ডাঙৰ ডাঙৰ ফেমিলিবোৰ আহে যে সিহঁতে ইয়াৰ কৰে তো এইটো চাইডতে মাৰ্কেট এটা আছে আপুনি মাৰ্কেটখনৰ পৰা কিবা কিবি ল'ব পাৰিব মানে শংকৰদেৱৰ কিবা ফটো ল'ব বিচাৰিছে যদি বা কিবা গীতা চিতা নাম গুহা চব কিতাপ বাগেৰা কিবা কিবি পাই যাব তো আপুনি ইয়াত আহিলে অলপ শ্বপিঙো কৰিব পাৰিব এইখিনিৰ পৰা প্ৰজ্ঞানদা কি ল'ব আমি ইয়াত খাই আছোঁ আলু চব ঘুগনি কিনি খাই আছোঁ বাৰু আমাৰ হ'ল শেষ তো আমি এতিয়া ওলাই গৈ আছোঁ আজিৰ প্ৰগ্ৰাম শেষ পঢ়াত খালোঁ মানে লৈ ল'লোঁ আৰু এতিয়া যাম আকৌ মোৰ ৰুমত তো ভিডিঅ'টো কেনেকুৱা লাগে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব